নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। পুনৰ আপোনালোকৰ ওচৰলৈ এটি ভিডিঅ' লৈ মই মোৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি ক'ব বিচাৰোঁ, আজিৰ সমাজৰ প্ৰায় ব্যক্তিয়ে এটা কথাত বেছিকৈ গুৰুত্ব দিয়া দেখা যায়। সেইটো হৈছে কোনজন মানুহৰ কোনটো দিশত দুৰ্বলতা আছে আৰু সেইটো লৈ মানুহক ব্যৱহাৰ কৰিব বিচৰাটোৱে জীৱন চলোৱাৰ এক সূত্ৰ হিচাপে বাছি লৈছে। আপুনি ৯৯টা ভাল কাম কৰিও সুখী হ'ব নোৱাৰা, যদিহে কেতিয়াবা ভুলতে এটা ভুল কাম কৰিছা। গতিকে আমি যেতিয়ালৈকে নিজক প্ৰশ্ন নকৰোঁ যে মই জীৱশ্ৰেষ্ঠ মানৱ হিচাপে সমাজৰ কাৰণে কি কৰিছোঁ, তেতিয়ালৈ আমি এখন নিকা সমাজ গঢ়িব নোৱাৰিম। যেনেকৈ তেনেকৈ ভাল ঘৰ এটাতো আমি বনাইছোঁ, কিন্তু আমি বহুত কষ্ট কৰিও আমাৰ সন্তানটিক এজন ভাল মানুহ বনোৱাত ব্যৰ্থ হৈছোঁ। আই থিংক ইয়াৰ মূলতে আমি সমাজখনৰ প্ৰতি আওকাণ কৰি আহিছোঁ আৰু আমি প্ৰত্যেকে যেতিয়ালৈকে সমাজৰ প্ৰতি সুচিন্তা কৰাৰ পৰা দূৰত থাকিম, তেতিয়ালৈ বাহিৰৰ কুপ্ৰভাৱে আমাৰ সন্তানক পিছ নেৰিব। শেষত আজি এটি চুটি গল্পৰে আজিৰ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। এখন গাঁৱত এটা ডাঙৰ ঘৰ জুই লাগিছিল আৰু সেই জুই নুমুৱাৰ কাৰণে গাঁৱৰ মানুহে ওচৰৰ পুখুৰী এটাৰ পৰা দৌৰা দৌৰিকৈ পানী অনাত ব্যস্ত আছিল। আৰু ঠিক একে সময়তে এটা সৰু ধনচিৰিকা চৰাইও তাৰ সৰু ঠোঁটটিত পুখুৰীৰ পৰা পানী আনি জুই নুমুৱাৰ কাৰণে চেষ্টা চলাই আছিল। তেনেতে ওচৰৰ গছ এডালৰ ডালত এটা কাউৰী বহি এই গোটেই কাৰ্যবোৰ চাই আছিল। বহু সময় চোৱাৰ পিছত কাউৰীয়ে ধনচিৰিকাটিক সুধিলে, ঐ মূৰ্খ, তোৰ সেই ইমান সৰু ঠোঁটটিৰে ইমান ডাঙৰকৈ জ্বলা জুই নুমাব নেকি? কিয় মিছতে কষ্ট কৰি আছা? তেতিয়া ধনচিৰিকাই ক'লে, মই জানো মই জুই নুমাব নোৱাৰোঁ, তথাপি মই কষ্ট কৰাৰ কাৰণ এইটোৱে, যিদিনাখন ইয়াৰ হিচাপ হ'ব সিদিনাখন মোৰ নামটো জুই নুমুৱাৰ তালিকাত থাকিব আৰু তোৰ নামটো আনৰ দুখ কষ্ট দেখিও নেদেখা ভাও ধৰা এখন তালিকাত থাকিব। গতিকে মই নিবিচাৰোঁ যে তোৰ লগত মোৰ নামটো থকাটো। আৰু লগে লগে কাউৰী তাৰ পৰা লাজতে উৰি গৈছিল। গতিকে আমি সদায় সমাজখনক ভাল আদেশ উপদেশ দিয়াটো দৰকাৰ। সেয়া কোনোবাই মানক বা নামানক তাত ক'ব লগা নাই। বন্ধুবৰ্গ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় আই অসম।